সুৰুজমুখী ধাৰাবাহিকখনৰ আজিৰ যিটো খণ্ড সেই খণ্ডত আমি দেখিবলৈ পাম পৰীৰ সন্তানৰ দায়িত্বৰ কথা ক'ব ত্ৰিদীপে। পৰীৰ পেটত যিটো সন্তান আছে সেইটো বিজয়ৰ মাকে বিচাৰি আহিছিল আৰু বিজয়ৰ মাকে সেইটো সন্তান লৈ যাব বুলি দাবী কৰি আছিল। কিন্তু আজি আমি দেখিবলৈ পাম যে ত্ৰিদীপে সেই সন্তানৰ দায়িত্ব ল'ব বুলি ক'ব, কিয়নো সন্তানৰ দায়িত্ব পিতৃ আৰু মাতৃৰহে। যদিওবা পৰীৰ পেটত থকা সন্তানটো বিজয়ৰ অংশ হয়, তথাপিও ত্ৰিদীপে ক'ব যে সেই সন্তানটো সি নিব নিদিয়ে। ভালপোৱা আচলতে তেনেকুৱাই হ'ব লাগে। ত্ৰিদীপৰ যিটো ভালপোৱা দেখাইছে সুৰুজমুখী ধাৰাবাহিকখনত সেইটো সঁচাকৈয়ে মানিবলগীয়া। ভালপোৱা তেনেকুৱাই হ'ব লাগে। যদি আপুনি কাৰোবাক ভাল পায় তেতিয়াহ'লে শুদ্ধ মনেৰে সকলোখিনি একচেপ্ট কৰি ল'ব লাগিব, তেতিয়াহে এটা ৰিলেশ্যন ভালদৰে চলিব। সুৰুজমুখী ধাৰাবাহিকখনতো ত্ৰিদীপৰ যিটো কেৰেক্টাৰ সেইটো খুব ধুনীয়াকৈ দেখাইছে যে পৰীৰ পেটত থকা সন্তান বা পৰী যি সমস্যাত ভুগি আছে সেই সমস্যাটো ত্ৰিদীপে ভালদৰে আঁকোৱালি লোৱা দেখা যাব। আৰু আনহাতে পুৱতিৰ মানসিকতা একেবাৰেই বেয়া, কিয়নো পুৱতিয়ে শেৱালি আৰু পৰী দুয়োকেই ভাল নাপায় আৰু যিটো প্ৰেগনেণ্ট হোৱা কথা সেইটো পুৱতিয়ে অলপ বেয়াকৈ কোৱা দেখা যাব। আজিৰ খণ্ডটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব, কিয়নো এফালে পৰী জীৱনৰ দায়িত্ব ত্ৰিদীপে ভালদৰে ল'ব খুজিব আৰু আনফালে পুৱতি বৌয়েকক বায়েককে উল্টাই কথা কোৱা দেখা যাব। আপোনালোকে ৱেইট কৰি আছেনে আজিৰ খণ্ডটোৰ বাবে? মোৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো তলত কমেণ্ট কৰি জনাব আৰু আপুনি যদি চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। ধন্যবাদ।